তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি গৈ আছোঁ এখন ফিচিং কম্পিটিশ্যনলৈ। তো এই কম্পিটিশ্যনখন হ'ব গোৱালপাৰা জিলাৰ কাৰিপাৰাত। আৰু ইয়াতে আছে ফাৰ্ষ্ট প্ৰাইজ 6 লাখ টকা আৰু ছেকেণ্ড প্ৰাইজ আছে 4 লাখ টকা। তাৰপিছত আৰু বহুতকেইটা আকৰ্ষণীয় পুৰস্কাৰ আছে। তো গোটেইকেইটাই সকলোখিনি আপোনালোকক দেখুৱাম ভিডিঅ'টোত। তো আপোনালোকে চাই থাকিব শেষলৈকে। তো গাইজ, আৰু এটা কথা, এই যিখন কম্পিটিশ্যন হ'ব এই কম্পিটিশ্যনখনত ডাঙৰ মাছটো মাৰিব লাগিব বৰশীৰে। যিটো সকলোতকৈ ডাঙৰ মাছ বৰশীত মাৰিব পাৰিব, যোনে মাৰিব পাৰিব সিয়ে মানে 6 লাখ টকা ফাৰ্ষ্ট প্ৰাইজ পাব। আৰু যিমান ডাঙৰ, সকলোতকৈ ডাঙৰ মাছটো যোনে মাৰিব সিয়েহে পুৰস্কাৰটো পাব। আৰু ছেকেণ্ড প্ৰাইজো আছে, ছেকেণ্ড পুৰস্কাৰো পাব। ডাঙৰটোৰ কৰি সৰু এটা হ'লে এইটো হ'ব ছেকেণ্ড প্ৰাইজ। আৰু চাওঁ কেনেকুৱা, কোনে 6 লাখ টকা জিকিবলৈ সক্ষম হয়। তো বহুত মানুহ আহিছে, বহুত দূৰৰ দূৰৰ পৰা আহিছে। তো আপোনালোকে দেখা পাব ক'ৰ পৰা মানুহ আহিছে, সকলো দেখুৱাম। আৰু কিমান ডাঙৰ মাছ মাৰে সেইটো আপোনালোকক দেখুৱাম। তো এয়া আমাৰ বাইক ৰেডি, এইখন বাইক লৈ যাম। চাওক, তো গোটেইফালে পূৰা দেখা পাইছে এইবিলাক খেতিপথাৰ। তো আমাৰ গাঁওখন এনেকুৱাই। তো বলক আমি গৈ থাকোঁ। তো এতিয়া আমি বাইক লৈ গৈ আছোঁ। তো ধুনীয়া ৰাস্তা, এয়া দুই চাইডে পথাৰ, ধাননিৰ মাজেৰে ৰাস্তা। আৰু আমি গৈ আছোঁ এনেকৈ। তো বেছি দূৰ নহয়, ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰমান হ'ব। আমি বাইক লৈ যাম, গৈ আছোঁ বাইক লৈ। আৰু এনেকৈ গৈ আমি আহি পালোঁ। আৰু বেছি দূৰ নহয়, নাই, আগতে আছে পুখুৰীটো। আৰু সেইটোতে 6 লাখ টকাৰ খেলা হ'ব। তো এয়া আমি আহি পালোঁৱেই। আৰু বাইকখন থৈ পুখুৰীৰ ওচৰত আহিলোঁ। আৰু তো এয়া দেখা পাইছে আপোনালোকে, বহুত মানুহ ইয়াতে মাছ মাৰি আছে বৰশীৰে। তো পাইছে কোনোবাই। আমি তাত গৈ চাম কোনে কিমান মাছ মাৰিলে। আৰু ইতিমধ্যে এতিয়া মাছ বৰশীত ধৰা পৰিলে। আৰু কোনটো মাছ ডাঙৰ সেই সকলো চাম। আৰু এতিয়া তেওঁলোকে মাছ মাৰি আছে বৰশীৰে। চাওক কিমান মানুহ হৈছে, বহুত মানুহ আহিছে। তো মাছবিলাক চাবলৈ যাওঁ বলক তালৈ, কোনে কিমানটা মাছ ধৰিলে আৰু ডাঙৰ মাছ আহিছে নে নাই। তো ইফালেৰে আমি গৈ এনেকৈ মাছবিলাক চাব ল'ম ক'ত আছে। তো চাই লওক পুখুৰীটো এবাৰ ভালকৈ, তাৰপিছত আমি মাছখিনি দেখাই আছোঁ। এয়া আহি পালোঁ মাছৰ ওচৰত। এইফালে এটা ৰূপচন্দা পাইছে, বহুত ডাঙৰ। এইটো সকলোতকৈ ডাঙৰত আছে। হয়তো 6 লাখ টকা এইটো ৰূপচন্দাৰে হ'ব পাৰে দাম। আৰু এইফালে দুটা এটা কৰি মাৰি আছে, এইবিলাক আহি আছে ইয়াতে। আৰু এয়া ওজন কৰি আছে। আৰু এটা পাইছে এজনে, এইফালে ওজন কৰিলে। আৰু এতিয়া এইটো লটকাই থৈ দিব তাতে। আৰু এনেকৈ এইবিলাক মাছবিলাক। আৰু পুখুৰীটো চাই লওক এবাৰ, এয়া বহুত মানুহ মাৰি আছে মাছবিলাক। তো সেয়া চাই লওক। এইফালে আৰু কোনোবাই মাছ ধৰিছে, এটা চাব গৈ আছোঁ। এইফালে মাছটো আপোনালোকে দেখা পাব, বৰশীত ইতিমধ্যে উঠাইছে। এয়া চাওক, এইফালে আছে মাছটো। ক'ত গ'ল? এয়া এইটো এতিয়াই মাৰিলে। আৰু এইটো যদি ডাঙৰ হয় তেনেহ'লে এইটোতো প্ৰাইজ পাব। তো যিহেতু প্ৰাইজ বহুতকেইটা আছে, এটা নহয়, 10টা প্ৰাইজ আছে 10,000কৈ। আৰু 10টা আছে 20,000কৈ। আৰু 6 লাখ, 4 লাখ, 50,000 এনেকৈ প্ৰাইজবিলাক আছে। তো 25টা মাছলৈকে পাব। অলপ সৰু হ'লেও কথা নাই, পাই যাব পুৰস্কাৰ। তো এয়া সেইটো ভৰাই লৈ যাব, এতিয়া ওজন কৰিব তাতে লৈ যায়। আৰু
আৰু কোনে পাইছে চাওঁ। এইফালে আৰু এটা মাছ লাগিছে বৰশীত, এইটো উঠাব এতিয়া, চাই থাকিব। এইটো আনি আছে, বৰশীটো কচাই কচাই আনি মাছটো উঠাই ল'ব। চাম এইটো ডাঙৰ হয় নেকি, আপোনালোকেও চাই থাকক, ডাঙৰ হ'ব পাৰে। এয়া এইফালে এইটো মাৰিলে ডাঙৰে আছে, ইমান সৰু নহয়। কি হয় নাজানো আৰু। তাৰপিছত সেইফালে এওঁলোকে মাৰি আছে বৰশী, বহুত মানুহ ইয়াতে বৰশী মাৰি আছে। আমি কথা পাতিব চেষ্টা কৰিম কিছুমান মানুহৰ লগত, কেনেকৈ বৰশী মাৰে বা মাছ পালে নে নাই, এইবিলাক আমি সুধিব চেষ্টা কৰিম। তো সেয়া চাওক, তেওঁলোকে পূৰা বহি বহি মাছৰ অপেক্ষাত আছে। কিজানি 6 লাখ টকাৰ মাছটো পাই যায়। আৰু এইফালে লাগিছে কিজানি এটা, এয়া এইটো লৰি আছে পূৰা পানীত, মাছটোৰ জছে বেলেগ। উঠাব এইটোক কেতিয়া, চাওক এইটো আপোনালোকে দেখা পাইছে। এইটো উঠালে, কিন্তু মাছটো ইমান ডাঙৰ নহয়, পানীৰ তলত বহুত ডাঙৰ যেন লাগিছিল, ইমান ডাঙৰ নহয়। যিয়ে নহওক তথাপি পাইছে, বহুত মানুহে পোৱা নাই। তো যিসকলে পোৱা নাই তেওঁলোকেও আশা কৰি আছে কিজানি পাব পাৰে। এইফালে তেওঁলোকেও মাৰি আছে, কি হয় নাজানো আৰু। কোনে 6 লাখ টকাটো লৈ যায়, 6 লাখ টকাৰ আশাতে সকলোৱে মাৰি আছে। তো আমি কিছুমান মানুহক সুধিব চেষ্টা কৰিম। দেখা পাইছে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে ইয়ালৈ। তো চাওক, ক'ৰ পৰা আহিছে দাদা? আমি কওক। খাৰুগুৰি মাছ পাইছে নে নাই এতিয়ালৈকে? এতিয়ালৈকে আমি মাছে পোৱা নাই, এটাও পোৱা নাই। কিবা আশা আছে পাব, যে 6 লাখ টকা পুৰস্কাৰ আছে ফাৰ্ষ্ট? চাওঁ কি হয়। চেষ্টা কৰি আছে, নিশ্চয় পাব পাৰে। এতিয়াও 1 ঘণ্টা সময় আছে। হয়, ইয়াৰ মাজতে মিলেতো মিলিল, নিমিলিলে আৰু উপায় নাই, চেষ্টা কৰি যাব না। ঠিক আছে, ব্যস্ত হ'লক, কিজানি পাব পাৰে। ক'ৰ পৰা আহিছে মাছ মাৰিবৰ কাৰণে? তুৰা। এতিয়ালৈকে পাইছে নে পোৱা নাই? एक भी नहीं मिला अभी तक? नहीं मिला। तो आशा करते हैं मिलेगा या नहीं मिलेगा? उसको पूछो, शायद मिल भी सकता है। मिल भी सकता है ना? तो अगर नहीं मिला तो नुकसान ही नुकसान। नुकसान तो होगा। कितना कितना खर्चा होगा आप लोगों का? चला गया हम लोग का। हाँ, इधर तो जॉइंट फीस क्या बोलता है उसको? 3000। तो बाकी खर्चा किस लिए हुआ इतना? 20 जन है ना, 20 जन। गाड़ी भाड़ा और पेट्रोल भाड़ा सब चला गया। फिर वो तो है, कम से कम 70-80,000 जैसे चला जाएगा। हाँ। नहीं मिला, क्या दुख की बात है, नहीं मिला तो क्या? दुख की बात तो नहीं है, फिर भी एंजॉय किया है। फिर भी टाइम है, अभी तक मिल सकता है। टाइम है, हाँ, ठीक है, थैंक यू। मिल भी सकता है। थैंक यू। তো এতিয়ালৈকে বহুতে পোৱা নাই আৰু আশা কৰি আছে কিজানি পাব পাৰে। আৰু এতিয়া আমি গৈ কিবা অলপ খাই লওঁ, আৰু খাই আহি আপোনালোকক দেখুৱাম কোনে 6 লাখ টকা পায়। সকলোৰে লগত কথা ক'ব চেষ্টা কৰিম, তো চাই থাকিব। এনেকৈ কয় এতিয়া কেনেকুৱা লাগিল খেলা চাই? খেলা চাই ভালে লাগিল। এতিয়া ভাল লাগিছে খেলাখন চাই। তাৰপিছত ডাঙৰ মাছ কোনোবাই পাল না নাই? ডাঙৰ মাছ পাইছে ৰূপচন্দা না, আৰু এটা গ্লাছ কাপ দুটাই পাল। ফাৰ্ষ্ট ছেকেণ্ড এৰি মাজতে হ'ব। লাইফত আজি ফাৰ্ষ্ট চালি না খেলা, মাছ খেলা, এই বস্তি মাৰা খেলা? লাইফত ফাৰ্ষ্ট ফিচিং কম্পিটিশ্যন। 6 লাখ টাকা লৈ যাব? 6 লাখ টাকাই পাব? 6 লাখ টাকা পাব মানে নামটোতে যাৰ ডাঙৰ মাছ নাম আছে। এতিয়া খেলা শেষে হ'ব, টাইম নাই বেছি। আৰু সেইবিলাক মানুহে নাপালে বহুতে। তো যিয়ে নহওক, খেলা আমিও চালোঁ, আপোনালোকেও চালে। আৰু এতিয়া আমি চাম কোনে কিমান ডাঙৰ মাছ পাইছে, আৰু মাছবিলাক তাতে জমা হৈছে। যিমান ডাঙৰ মাছবিলাক
সৰু মাছবিলাক চব জমা হৈছে আমি তাতে গৈ চাম আৰু কথা পাতিব চেষ্টা কৰিম কোনে 6 লাখ টকা পালে আৰু 4 লাখ কোনে পালে সকলোৰ লগত কথা পাতিম তো এয়া চাই লওক মাছবিলাক এইবিলাক আহিছে ৰূপচান্দা এতিয়া 3 নম্বৰত পৰিছে আৰু দুটা গ্লাছ কাপ এইবিলাক ফাৰ্ষ্ট প্ৰাইজত আছে গতিকে কোনে পালে ফাৰ্ষ্ট প্ৰাইজটো বা ছেকেণ্ড প্ৰাইজ থাৰ্ড প্ৰাইজ সকলোৰ লগত কথা পাতিব চেষ্টা কৰিম মই এয়া চাওক পুৰা লৰি আছে অলপ আগতে পালে প্ৰায় 10 মিনিট 15 মিনিট থাকোঁতে মাৰি দিলে 6 লাখ টকাৰ মাছটো তো এনেকৈ দেখা পাইছে আপোনালোকে গোটেইবিলাক মাছ এনেকৈ থৈ দিয়া হৈছে আৰু কোনে পালে আমি কথা পাতো গৈ এতিয়া খেলা শেষ আৰু সকলোৱে যাব ওলাইছে আৰু কোনে 6 লাখ টকাৰ পুৰস্কাৰ পালে এতিয়া আমি চাব গৈ আছোঁ আৰু আমিও যাম ঘৰলৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে আপুনি কিমান নম্বৰত পাইছে 5 নম্বৰ পুৰস্কাৰ পাইছে কেনেকুৱা লাগিছে ভাল লাগিছে না ইয়াতে এইবাৰে ফাৰ্ষ্ট আহিছে আৰু ফাৰ্ষ্ট খেলা হৈছে আৰু বেলেগত আগতে খেলিছিলে নেকি পাইছিলে না পোৱা নাই পাইছে আগত বেলেগত খেলাতে পাইছে নেকি পাইছে আগতো পাইছে আপুনি লাকি ভাল লাগিছে আৰু এনেকুৱা কিমান 5 নম্বৰত কিমান প্ৰাইজ আছে জানে নেকি 1 লাখ 50,000 50,000 পাইছে ভাল লাগিছে পাব লাগিছে কেইজন আহিছে 3জন না ক'ৰ পৰা আহিছে বাজিংদবা বেছি দূৰ নহয় ঠিকে আছে আৰু এনেকৈ আৰু বেলেগত পাৰ্টিচিপেট কৰিব পালে ভাল লাগিব আপোনালোকে পাব লাগে আৰু খেলাখনটো একদম ধুনীয়া হৈছে ভাল লাগিছে ঠিক আছে হ'ব কেইজন আহিছে আপোনালোকে 6জন আহিছে আৰু থাৰ্ড প্ৰাইজটো পাইছে আপুনি ঠিকে আছে ভাল লাগিছে পাইছে আৰু আগতে ক'ৰবাত খেলিছিল নেকি দুধ নাই আৰু দুৰামগিৰি ইটা বঞ্চে দি মাৰিছে না ঠিক আছে যাম না তো আপুনি ছেকেণ্ডটো পাইছে নহয় তো ছেকেণ্ডটো পাই ভাল লাগিল ন ক'ৰ পৰা আহিছে মই চুটিপাৰাৰ পৰা আহিছোঁ ঠিক আছে ছেকেণ্ড প্ৰাইজ আপুনি 4 লাখ টকা জিকিলে ফাৰ্ষ্ট প্ৰাইজটো আপোনাৰ গাঁৱৰ পাইছে বেছি ভাল লাগিছে ঠিক আছে আপোনালোকে এনেকৈ পালে ভাল লাগে আমাৰ ঠিক আছে আমাৰ আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ 6 লাখ টকা জিকি দিছে আৰু বঢ়িয়া কৈ দিয়ক কেনেকৈ মাছটো মাৰিলে আপুনি আমপকাৰ লগত মাৰিছে আমপকাৰ লগত না পুৰা মানে বস্তুত লাগি আহি গৈছে তো 6 লাখ পাব এতিয়া পাব আৰু একলাই না আৰু কোনোবা আছে লগত ছেকেণ্ড মোৰ 196 ফাৰ্ষ্ট বি মিলাই ছেকেণ্ড বি মিলাই তো বঢ়িয়া তো কিবা কৈ দিয়ক কি ক'ম আৰু ভাল লাগিছে নহয় সেইটোৱে আৰু 6 লাখ টকা পাইছে ঠিক আছে 6 লাখ কামাইছে আৰু কি লাগে 6 লাখ কামাইছে আৰু কি লাগে বঢ়িয়া খাব লাগে তো এখেতে 6 লাখ টকা কামালে একদিনত তো বহুত লাকি হয় তো এতিয়া পুৰস্কাৰবিলাক দিব তো চাই থাকিব আপোনালোকে পুৰস্কাৰ দিয়া হৈ গ'লে আমিও ঘৰত যাম আৰু এনেকৈ এইবিলাক মাছটোও দি আছে আৰু পুৰস্কাৰবিলাকো দি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু বহুত কষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব চাই থাকক শেষলৈকে 2 September 10,000 consolation
আৰু ছেকেণ্ড প্ৰাইজটো পাইছে এজন বিশেষভাৱে সক্ষম মানুহে। দেখা পাইছে কেনেকৈ খোজকাঢ়ি গৈছে এই মানুহজনে। ছেকেণ্ড প্ৰাইজ 4 লাখটো পাইছে আৰু বহুতে ভাল লাগিছে। এনেকুৱা মানুহ এজনে 4 লাখ টকা পাইছে ছেকেণ্ড প্ৰাইজ এটা মাছ মাৰি, তো ভাল লাগিছে। আৰু এইফালে আৰু এটা মাছ, আৰু এয়া ফাৰ্ষ্ট প্ৰাইজ এখেতে পাইছে। তো এতিয়া পুৰস্কাৰটো ল'ব, ছিগনেচাৰ মাৰি দি আছে। আৰু পুৰস্কাৰটো লৈ এখেতে 6 লাখ টকা লৈ ঘৰত যাব, আৰু ঘৰত যাই আজি পূৰা পাৰ্টি হ'ব তেওঁলোকৰ। তো ভাল লাগিছে, ভাল লাগিছে ইয়ালৈ আহি। এনেকুৱা খেল মই প্ৰথমবাৰ চাইছোঁ যে এটা মাছ মাৰি 6 লাখ টকা পালে, বহুতে ভাল লাগিছে। আৰু আপোনালোকৰ ভিডিঅ'টো চালে, গতিকে আজি ভিডিঅ'টো ইমানেই। আৰু এনেকুৱা ভিডিঅ' দিব চেষ্টা কৰিম আপোনালোকৰ মাজত। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই আজিৰ কাৰণে।